নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক SKG YT নিউজৰ এটা নতুন ভিডিঅ'লৈ। আৰু আজিও মই আপোনালোকলৈ এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। বন্ধুসকল, খবৰটো হৈছে ডিম্পু বৰুৱাৰ বিষয়ে। আপোনালোকে সকলোৱে গম পায় যে বিশ্ব ৰেকৰ্ডৰ বাবে সৰুসজাই ষ্টেডিয়ামত বিহুৰ প্ৰেক্টিচ কৰি থকা হৈছে, য'ত ডিম্পু বৰুৱাও গৈছে। আৰু তাত তেওঁ সাংবাদিকৰ আগত দিয়া এটা মন্তব্যৰ ফলত বৰ্তমান কিছু বিতৰ্কৰ সৃষ্টি হৈছে। পোনপ্ৰথমতে তেওঁনো কি কৈছিল মই আপোনালোকক দেখুৱাই দিছোঁ। সৰুসজাই বাকৰিত আজি ডিম্পু বৰুৱাৰ উপস্থিত হয়, আপোনাৰ মনৰ ভাৱ কেনেকুৱা বাৰু? বহুত ভাল লাগিছে। এইটো জীৱনৰ মানে এটা লাইফ টাইম এক্সপিৰিয়েঞ্চ যে আমাৰ জীৱনত এনেকুৱা কিবা এটা দেখিলোঁ যিটো চৰকাৰে কৰিলে। 11,000 ডেন্সাৰে একেলগে ডেন্স, যেতিয়া একেলগে পেঁপা বজায়, একেলগে বাঁহী বজায়, কেনেকুৱা লাগে মনত, এইটো আমাৰ জীৱনত অনুভৱ কৰিব পাৰিলোঁ। বহুত বেছি ভাল লাগিছে, কি ক'ম আৰু এইটো এটা বিশ্ব ৰেকৰ্ড কৰিব বুলি আশা থাকিল। গতিকে দেখিলে, আৰু ইয়াৰ ওপৰতে বহুতে সমালোচনা কৰিছে যে তেওঁ ডেন্সাৰ বুলি কিয় ক'লে, নাচনী বুলি ক'ব লাগিছিল। আৰু 11,000টো 11,000 বুলি কোৱাক লৈও বহুতে সমালোচনা কৰিছে। মই তাৰ কিছুমান কমেণ্ট আপোনালোকক স্ক্ৰীণত দেখুৱাই দিছোঁ। আপোনালোকে ইয়াৰ বিষয়ে কিভাৱে তলত কমেণ্ট কৰি জনাব নাপাহৰিব। এই ভিডিঅ'টোত ইমানেই। যদি ভাল পালে লাইক শ্বেয়াৰ কৰিব, আৰু আমাৰ ইউটিউব চেনেল SKG YT নিউজত যদি প্ৰথমবাৰ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থ'ব। আজিলৈ ইমানেই। ধন্যবাদ। জয় অসম।